Hi guys, welcome to my channel. আজি মই আপোনালোকক কেনেদৰে স্মোকি আইজ ক্ৰিয়েট কৰিব পাৰিব মই হেতু দেখুৱাম একেবাৰে সহজ উপায়েৰে কেনেদৰে স্মোকি আইজ আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব সো বলক তেন্তে ভিডিওটো আৰম্ভ কৰো ফাৰ্ষ্টত মই মিউজিক ফ্লেয়াৰৰ জেল আইলাইনাৰ লৈ গুটে আইলিডত এপ্লাই কৰি লৈছো ভালদৰে আৰু মোৰ ফেস মেকআপ কমপ্লিট হোৱা পাছতহে মই স্মোকি আইজ ক্ৰিয়েট কৰিছো সো একো মেকআপ কৰিব নালাগে অকল স্মোকি আইজ ক্ৰিয়েট কৰিলে হৈ যাব সো মই ভালদৰে এপ্লাই কৰাৰ পাছত মই এটা ব্লেন্ডিং ব্ৰাছৰে কাজলখিনি ভালদৰে ব্লেন্ড কৰি লৈছো আৰু গাইজ স্মোকি আইজত মেইন আপুনি ব্লেন্ডিং আপুনি যদি ভালদৰে ব্লেন্ডিং কৰিছে দেন আপোনাৰ স্মোকি আইজটো বিৰাটে ভাল হ'ব মই এটা ভালদৰে ব্লেন্ড কৰি লৈছো দুইটা চকুতে মই ভালদৰে ব্লেন্ডিং কৰি লম সাইড কক তেন্তে গাইজ ব্লেন্ডিং ভালদৰে মই দুইটা চকুতে ব্লেন্ড কৰি লৈছো মিলাই লৈছো দুইটা চকুত দেন মই এটা আইশ্যাডো পেলেট লৈ তাত ব্ল্যাক কালাৰ যেটো হেটো কালাৰ লৈ মই যত কাজলখিনি এপ্লাই কৰিছো তাৰ ওপৰত জাস্ট লগাই দিম গাইজ স্মোকি আইজটো বিৰাটে ভাল লাগে যিকোনো আউটফিটৰ লগত আপুনি স্মোকি আইজটো ক্ৰিয়েট কৰিব পাৰে আৰু স্মোকি আইজটো আপুনি 5 মিনিটৰ ভিতৰতে ধুনীয়াকৈ ক্ৰিয়েট কৰিব পাৰিব জাস্ট আপোনাৰ ব্লেন্ডিংটো ভাল হ'ব লাগে বেছি বস্তু নালাগে স্মোকি আইজটো ক্ৰিয়েট কৰিবলৈ হ'লে সো মই ভালদৰে ব্ল্যাক কালাৰটো এপ্লাই দেন মই একটা পেলেটৰে ডাৰ্ক কালাৰ লৈ মোৰ চকুৰ ক্ৰিজত এপ্লাই কৰিছো আৰু দুটা কালাৰ ভালদৰে ব্লেন্ড কৰি লৈছো যাতে দুটা কালাৰ মিক্স হৈ যাওক আৰু কোনো ধৰণৰ হাৰ্শ লাইন নাথাকে দুইটা চকুতে মই ভালদৰে ডাৰ্ক শেডটো লৈ ব্লেন্ড কৰি লম ভালদৰে ক্ৰিজত এপ্লাই কৰি ভালদৰে ব্লেন্ড কৰি লম যাতে দুটা কালাৰ মিলি যাওক কোনো ধৰণৰ হাৰ্শ লাইন নাথাকে দেন ভালদৰে ব্লেন্ড কৰাৰ পাছত মই তলত আৰু ওপৰত কাজল এপ্লাই কৰি লম আৰু সাইডো দেন ডাৰ্ক শেড হে সেম প্ৰসেস মই তলত কৰিম আইশ্যাডো পেলেটৰ পৰা মই ব্ল্যাক কালাৰটো লৈ স্মাচ কৰি লৈছো দুইটা কালাৰ কাজল আৰু আইশ্যাডোটো মিক্স কৰি স্মাচ কৰি লৈছো দেন মই ডাৰ্ক কালাৰটো লৈ মোৰ স্মাচ কৰাৰ তলত এপ্লাই কৰি দিম আৰু এটা ধুনীয়া স্মোকি আইজ ক্ৰিয়েট হৈ যাব দেন মই ৱেট এণ্ড অইলৰ হাইলাইটাৰ এপ্লাই কৰি লম এইখিনি শ্বুট কৰিব নালাগিছিল কিন্তু যেহেতু মই এইবোৰ কৰিছিলোঁ সেইকাৰণে মই শ্বুট কৰি ল'লোঁ দেন মই আইলেছখিনি কাৰ্ল কৰি মই মেবেলিনৰ মাস্কাৰা এপ্লাই কৰি ল'ম দেন মই মেকআপ ৰিভলিউচনৰ ব্ৰঞ্জাৰ পেলেটটো লৈ মোৰ ফেচটো ব্ৰঞ্জ কৰি ল'ম অলপ দেন মই অলপ ব্লাছ এপ্লাই কৰি ল'ম আৰু অফ কেমেৰাত লিপষ্টিক লগাই ল'ম দেন হৈ যাব মোৰ স্মোকি আইজ গাইজ যদি ভিডিওটো হেল্পফুল হৈছে দেন প্লিজ ভিডিওটো লাইক কৰিব কমেণ্ট কৰি জনাব যাতে ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা আৰু গাইজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব সো আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই